পানীটো লৰি আছে তাৰ সেইটোত নাইতো অলপ লৰি থকা নিচিনা লাগিছে ৰাতিপুৱা সোমাইছে তাৰ সতে আমাৰ বন্ধুসকল আজি মই এনেকুৱা কথা ক'বলৈ বিচাৰিছোঁ মানে বহুত দুখ লাগিছে এনেকুৱা কোনোদিন হ'ব বুলি ভবা নাছিলোঁ আৰু এনেকুৱা হৈ যাব ভবাই নাছিলোঁ মানে আজি দেখা পোৱা বহুত দুখ লাগিল আৰু এনেকুৱা দুখ লাগিছে মানে কি ক'ম আচৰিত দুখ মানে পৃথিৱীত এনেকুৱা হৈ আছে যে মানে কি ক'ম আৰু না পৃথিৱীত এনেকুৱা চিষ্টেম হৈ আছে যে পানী প্ৰব্লেম খেতি কৰা প্ৰব্লেম বা বহুত মানে এনেকুৱা চিষ্টেমত চলি আছে মানে গমেই নাপাওঁ মানে কি ক'লে কি হ'ব কি কৰিলে কি হ'ব কোনো মানে যেনিবা এনেকুৱা হৈ যায় আছে না মানে দুখ লগা কথা আজি দেখো ইয়াতে ইমান দুখ লাগিছে মানে এনেকুৱা হৈ যাব যে কোনোদিন ভবাই নাছিলোঁ মানে গৰম আহিছে বতৰটো চেঞ্জ হৈছে পৃথিৱীত মানে পানীটো সঁচাকৈ কম হৈ যায় আছে মানে এনেকুৱা লাগি আছে আজি দেখা পালোঁ যি কান্দনা দেখা পাইছোঁ মানে এনেকুৱা দেখা পাইছোঁ ভালে লগা নাই মনটো এনেকুৱা দুখ লাগিছে না কি ক'ম আৰু না নিশ্চয় হৈ যাব পাৰে এইটো মানে মই ভৱিষ্যত ভবাও নাই আৰু এনেকুৱা হৈ যাব কোনোদিন ভবা নাছিলোঁ মানে আজি নিজে চকুত দি দেখা পাই বহুত দুখ লাগিছে এনেকুৱা যে হ'ব পানীৰ কাৰণে এতিয়া ইমান গৰম দি আছে গৰম বতৰ দি আছে গৰমৰ কাৰণে কি মানে পানী নাই খাবৰ কাৰণে আৰু মানুহৰ কাৰণেও যেনেকৈ এতিয়া পাহাৰ ওচৰত পানী বহুত প্ৰব্লেম হৈছে মানে টেংকিটো আছে টেংকি আনিলেও ঘৰৰ মানুহ যেনিবা আনিব যাব লাগে ক'ত কি কৰিবলগীয়া আগত নিচিনা যেনেকুৱা আগততো বহুত প্ৰব্লেমত আছিল এতিয়া অলপ সুবিধা হৈছে তথাপিও এই কান্দনাটো যি দেখা পাইছোঁ মানে ভালে লগা নাই মনটোৱে যেনিবা বৰ দুখ কৰি আছে মানে এনেকুৱা চিষ্টেমত হ'ব কোনোদিন ভবা নাছিলোঁ হৈ গ'ল নেকি এনেকুৱা আজি মানে কি ক'ম নিশ্চয় ভিডিঅ'টো চাই তোমালোকে লাইক আৰু শ্বেয়াৰ কৰক যাতে এই বস্তুটো পিছত লাগে যেনেকুৱা কোনোবা ডাঙৰ মানুহ যে দেখা পায় আমিতো সাধাৰণ মানুহ আমাৰ কথা কোনে শুনিব চ' আপোনালোকে যেনেকুৱা হেল্প কৰিলে আপুনি শ্বেয়াৰ কৰিলে কিছুমানতো এজন হ'লেতো ভাল পৃথিৱীত মানুহ আছে যে এইটো ভিডিঅ'টো দেখা পোৱাৰ পিছত যদি সি গম পায় যে এনেকুৱা চিষ্টেমত চলি আছে পৃথিৱীত ডাঙৰ মানুহৰ হাতততো আমাৰ কোনো মানুহ যেনিবা আমাৰ হাতততো কোনো ডাঙৰ মানুহেই নাই চ' আপোনালোকৰ কিছুমান মানুহে যেনিবা শ্বেয়াৰ কৰাৰ পিছত ভিডিঅ'টো যদি দেখা পায় তেতিয়া বোলে কিজানি অকণমান আহিব লাইনত হয়তো সিহঁতে অলপ ব্যৱস্থা কৰিব পাৰিব চ' মই এইখিনি ভাবোঁ মানে কিছুমান বনৰীয়া জীৱ জন্তু আমাৰ জীয়াই থকাৰ কাৰণে বহুত পানীৰ সুবিধা লাগে মানে এতিয়া পানী খাবলৈ আহিতে সি বস্তুটো যেনিবা এনেকুৱা হৈ গৈছে যে কি ক'ম আৰু না বহুত দুখ লাগিছে পানী খাবলৈ আহা যদি পানীৰ ওপৰত থাকিল হয় বা ক'ৰবাত পুখুৰী থাকিল হয় বা ক'ৰবাত কিবা থাকিল হয় তেতিয়া বোলে যে এনেকুৱা বিপদ নহ'লেও হয় ঘটনাটো যেনিবা এতিয়া চিষ্টেমটো এনেকুৱা চিষ্টেম হৈছে যে পানী খাবলৈ আহোঁতে সোমাই গ'ল মানে এনেকুৱা দুখ লাগিছে সৰু এতিয়া যেনেকুৱা বনৰীয়া যিহেতু জীৱ জন্তু বিষাক্ত জীৱ জন্তু এই যদি পানী খাবলৈ কুৱাত আহি পৰে মৰে তেতিয়া বহুত দুখ লগা কথা মানে চিষ্টেমটো কিন্তু বুজি নাপালে কি হ'ব আমি মানুহ হৈ কিনে যদি আমি সিহঁতৰ কাৰণে ব্যৱস্থা যদি কৰি দিব নোৱাৰোঁ বা কিবা কৰি দিব নোৱাৰোঁ আমি বহুত দুখ লগা কথা মানুহেই জ্ঞান যিহেতু এই পৃথিৱীত চ' মানুহৰ জ্ঞান থাকিও যদি সিহঁতক যদি অকণমানো যদি চৰকাৰে যদি অকণমান যদি হেল্প নকৰে তেতিয়াহ'লে আমি কি মানুহ বুলি ক'ম আৰু না নিজকে বহুত দুখ লাগে আমিতো কৰিবই নোৱাৰোঁ এনেকুৱা তথাপি চৰকাৰেতো কমচে কম কৰিব পাৰিব এটা ডাঙৰকৈ পুখুৰী খুন্দি যেনেকৈ পানী চানী ষ্টক কৰাৰ কাৰণে সিহঁতৰ কাৰণে যাতে সিহঁতে পানী আহি কিনে যাতে তাত জীৱ জন্তুবিলাক খাব পাৰে এনেকুৱা চিষ্টেমত যদি পুখুৰী খুন্দি দিয়ে তেতিয়াহ'লে তাৰমানে মই ভাবিছোঁ মোৰ নিজৰ আশা যেনেকুৱা এনেকুৱা যাতে সিহঁতে এনেকুৱা বিপদত নপৰে চ' মই এইখিনি কৈ তেনে বহুত
যেনিবা আপোনালোকৰ পৰা ক্ষমা মাগিছোঁ যদি ভুল হৈছে মোৰ কিবা এটা, তেতিয়াহ'লে মোক নিশ্চয় আপোনালোকে ক্ষমা দিব। চ' মই এইখিনিয়ে ভালকৈ ক'ব বিচাৰিছোঁ। ধন্যবাদ। আপুনি যিমানেই পাৰক এই ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, আৰু এই ভিডিঅ'টো যদি আপোনাৰ এই কিছুমান যদি ডাঙৰ মানুহৰ ওচৰত যাই পায়, সি নিশ্চয় কিজানি সেইটো কামটো কৰিব। আমিতো ডাইৰেক্টকৈ ক'ব নোৱাৰোঁ যে এই বস্তুৰ কাৰণে যেনিবা এনেকুৱা সুবিধা দিব লাগে, কৰিব লাগে। চৰকাৰৰ হাতত আমাৰ কোনো কিবা নাই। আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মোৰ কোনো কানেকশ্যনেই নাই মানে চৰকাৰৰ ডাঙৰ মানুহ। আমিতো কমজোৰি মানুহ, কমচে কম কোনোবা যেনিবা ডাঙৰ মানুহ যিহেতু দেখা পায় যদি এনেকুৱা সুবিধাটো দিব পাৰে, তেতিয়াহ'লে নিশ্চয় খুব ভালৰ কাম হ'ব যেনিবা, যাতে সিহঁতেও জীয়াই থাকিব পাৰিব লাইফত। আৰু এইবোৰ বস্তুটো বহুত দৰকাৰ, কাৰণ পৃথিৱীত চবকে যেনিবা জীয়াই থাকিবলৈ সুবিধা দিব লাগে। মই এইখিনি কয় আপোনালোকৰ